হেল্ল' এভৰিৱান। আজি আমি ক্লাছ 10-ৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ সেই পাঠটোৰ কিছুমান প্ৰশ্ন উত্তৰ আৰু MCQ কৰিম। প্ৰথম প্ৰশ্নসমূহ চাওঁ। ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ কৃষকে দিব পৰাতকৈ বহু বেছি আছিল। কথাষাৰ কোনে ক'ত লিখিছিল? আনন্দৰাম ঢেকিয়াল ফুকনে 1853 চনত মফট মিল চাহাবক দিয়া আৰ্জিত লিখিছিল। ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্ৰোহটো কি? ফুলগুৰি ধাৱা। ফুলগুৰি ধাৱাৰ সময়ত নগাঁৱৰ উপায়ুক্ত কোন আছিল? লেফটেনেণ্ট হাৰ্বাৰ্ট স্কুল। ফুলগুৰি ধাৱাৰ সময়ত লেফটেনেণ্ট ছিংগাৰক কোনে মূৰত লাঠিৰে কোবাই মাৰি মাটিত বগৰাই দিছিল? কাহিঘৰ মৌজাৰ বাৰু কৈৱৰ্ত নামৰ মাছমৰীয়া এজনে। নচিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত অসমৰ ক'ত বৃহৎ ৰাইজ মেল বহিছিল? এইটো 4 নম্বৰ ফুলগুৰি ধাৱাৰ, এইটো বাহু কৈৱৰ্ত হ'ব। বাহু কৈৱৰ্ত নামৰ মাছমৰীয়া এজনে। নেক্সট কুৱেশ্যনটো হ'ব, নচিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত অসমৰ ক'ত বৃহৎ ৰাইজমেল বহিছিল? পানাগাঁৱৰ চাপৰিত। কোন চনত অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল? 1843 চনত। লেফটেনেণ্ট জি.বি. ছিংগাৰৰ মূৰত পূৰ্ণহত্তীয়া কোব সোধোৱা কৃষকজনৰ নাম কি আছিল? বাহু কৈৱৰ্ত। 1861 চনত অসমত সংঘটিত হোৱা কৃষক বিদ্ৰোহটোৰ নাম কি? ফুলগুৰি ধাৱা। তিৰুং সিং কোন ৰাজ্যৰ আছিল? খাচী পাহাৰৰ। পথৰুঘাটৰ বিদ্ৰোহৰ সময়ত দৰং জিলাৰ উপায়ুক্ত কোন আছিল? জে.ডি. এণ্ডাৰছন। তো MCQৰ প্ৰথম কুৱেশ্যনটো হৈছে, মণিৰাম দেৱানে বিচাৰ কৰিছিল মফট মিলছে কেপ্টেইন হলৰয়ডে জে.ডব্লিউ. কুইণ্টনে জেনকিন্সে কেপ্টেইন হলৰয়ডে। মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল? মফু মল্লিক, মিল চাহাবে, মহিৰাম মুক্তিয়াৰ, মধু মল্লিক। অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল 1840, 1843, 1841, 1845, 1840। গোবিন্দ চন্দ্ৰ ৰজা আছিল মণিপুৰৰ, কাছাৰৰ, ডিমাপুৰৰ, চীনৰ। মণিপুৰৰ। অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম আহোম ৰাজকুমাৰজন আছিল মণিৰাম দেৱান, পিয়লি ফুকন, গমধৰ কোঁৱৰ, পুৰন্দৰ সিংহা। গুমধৰ কোঁৱৰ। অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল 1824 চনত, 1828 চনত, 1826 চনত, 1830 চনত। 1826 চনত। ফুলগুৰিৰ ধাৱা সংঘটিত হৈছিল 1851 চনত, 1861 চনত, 1863 চনত, 1854 চনত। 1851 চনত। ব্ৰিটিছে টিকট কৰ প্ৰৱৰ্তন কৰিছিল 1848 চনত, 1858 চনত, 1868 চনত, 1878 চনত, 1848 চনত। মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী কাঠত ওলোমোৱা হৈছিল? জীউৰাম দুলীয়া বৰুৱাক, পিয়লি বৰুৱাক, গুমধৰ কোঁৱৰক, দুতিৰাম বৰুৱাক। পিয়লি বৰুৱাক। জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায় 1830 চনত, 1845 চনত, 1835 চনত, 1861 চনত। 1835 চনত। ব্ৰিটিছ কৰতলীয়া আহোম ৰজা আছিল পুৰন্দৰ সিংহ, গুমধৰ কোঁৱৰ, কন্দৰ্পেশ্বৰ সিংহ, গদাধৰ সিংহ। পুৰন্দৰ সিংহ। 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল ত্ৰিকেন্দ্ৰজিৎ, শম্ভুধন কছাৰী, ৰাজেন্দ্ৰ সিং, উকিয়াং নং বাহে। 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল ত্ৰিকেন্দ্ৰজিতে, উকিয়াং নং বাহে, শম্ভুধন কছাৰীয়ে, ৰাজেন্দ্ৰ সিঙে। শম্ভুধন কছাৰীয়ে। তলৰ কোনটো চনত ব্ৰিটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল? 1843 চনত, 1860 চনত, 1857 চনত, 1863 চনত। 1843 চনত। অসমীয়া কৃষকৰ পৰা ভূমি খাজানা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আৰ্জি লিখিছিল? মণিৰাম দেৱানে।
পিয়লি বৰুৱাই, মহাত্মা গান্ধী, আনন্দৰাম ঢেকিয়াল ফুকন। ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠাইছিল? 1935 চনৰ আগষ্ট মাহত, 1945 চনৰ জুলাই মাহত, 1946 চনৰ মাৰ্চ মাহত, 1947 চনৰ আগষ্ট মাহত। 1946 চনৰ মাৰ্চ মাহত। অসমৰ অভিজাত শ্ৰেণীটোক ব্ৰিটিছ শাসন ওফৰাই পুৰণি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে এক সোণালী সুযোগ দিয়া বিদ্ৰোহটো হৈছে 1857 চনৰ চিপাহী বিদ্ৰোহ, মোৱামৰীয়া বিদ্ৰোহ, জয়ন্তীয়া বিদ্ৰোহ, উত্তৰ কাছাৰ বিদ্ৰোহ। 1857 চনৰ চিপাহী বিদ্ৰোহ। আলিপুৰ কাৰাগাৰত বন্দী কৰি ৰখা অসমৰ ৰাজকুমাৰজন আছিল পুৰন্দৰ সিংহ, গুমধৰ কোঁৱৰ, কন্দৰ্পেশ্বৰ সিংহ, যোগেশ্বৰ সিংহ। কন্দৰ্পেশ্বৰ সিংহ। অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল মধু মল্লিকে, দুতিৰাম বৰুৱাই, বাহাদুৰ গাঁওবুঢ়াই, মণিৰাম দেৱানে। চৰকাৰে বন্ধ কৰা খেতি যাৰ বাবে ফুলগুৰি ধাবা সংঘটিত হৈছিল সেইটো হ'ল চাহ খেতি, তামোল পাণ খেতি, আফু খেতি, সৰিয়হ খেতি। আফু খেতি। নেক্সট কিছুমান কুৱেশ্যন চাম আমি। ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল? 1826 চনত অসমত ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত দ্ৰব্যৰ পৰিৱৰ্তে মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। ব্ৰিটিছসকলে সকলো ধৰণৰ ৰাজহ মুদ্ৰাৰ মাধ্যমেৰে সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰে। কোন চনত মাফ্ট মিলছ অসমলৈ আহিছিল? 1853 চনত মাফ্ট মিলছ অসমলৈ আহিছিল। কেয়াসকল কোন আছিল? কেয়াসকল হৈছে বহিৰাগত মাৰোৱাৰী সম্প্ৰদায়ৰ লোক যিয়ে অসমীয়া প্ৰজাক সুদৰ বিনিময়ত ধন ধাৰলৈ দি জীৱিকা নিৰ্বাহ কৰিছিল। অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব মণিৰাম দেৱানে দিছিল। 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল? 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কন্দৰ্পেশ্বৰ সিংহক আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল। মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল? মণিৰাম দেৱানক মধু মল্লিক বঙালী মুক্তিয়াৰে সহায় কৰিছিল। মণিৰাম দেৱানৰ লগত এইটো অলৰেডি পঢ়িছোৱে আমি। কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল? কেপ্টেইন হলৰইড। অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা। 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ হ'ল বিদ্ৰোহীৰ সংখ্যা অতি কম আছিল, কেৱল যোৰহাট আৰু শিৱসাগৰতে তেওঁলোকৰ গতিবিধি সীমিত আছিল, দেৱানে নগাঁও, কামৰূপ আৰু গুৱাহাটীত সমৰ্থন আদায় কৰিব পৰা নাছিল, বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱানে বিদ্ৰোহীস্থলীৰ পৰা বহু দূৰত অৱস্থান কৰিছিল। তেওঁ কলকাতাত থাকি পত্ৰৰ জৰিয়তে বিদ্ৰোহ নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিছিল, যিটো অপ্ৰায়োগিক বুলি প্ৰমাণিত হয়। তেওঁ নিকটৱৰ্তী স্থানৰ পৰা বিদ্ৰোহ পৰিচালিত কৰাৰ প্ৰয়োজন আছিল। কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল? 1858 চনত টিকট কৰ আৰু 1860 চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল। ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থা দুটা কাৰণ লিখা। ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা প্ৰধান কাৰণ হ'ল ব্ৰিটিছ চৰকাৰে আৰোপ কৰা অত্যধিক কৰ, বানপানী, অনাবৃষ্টি আৰু প্ৰাকৃতিক দুৰ্যোগ। লেফটেনেণ্ট ছিংগাৰ কোন আছিল? 1861 চনৰ ফুলগুৰি ধাবাৰ সময়ত লেফটেনেণ্ট ছিংগাৰ নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল। প্ৰতিবাদকাৰী কৃষকসকলৰ নিয়ন্ত্ৰণৰ চেষ্টা কৰোঁতে কৃষকসকলে তেওঁক লাঠিৰে কোবাই হত্যা কৰে। ফুলগুৰি ধাবা কেতিয়া সংঘটিত হৈছিল? 1861 চনত। ৰঙিয়া কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ৰঙিয়াৰ কৃষক বিদ্ৰোহ 1893 চনত সংঘটিত হৈছিল। লছিমা ক'ত অৱস্থিত? অসমৰ উত্তৰ কামৰূপৰ বজালী অঞ্চলত লছিমা অৱস্থিত। লছিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? লছিমাৰ কৃষক বিদ্ৰোহ 1894 চনত সংঘটিত হৈছিল। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? পথৰুঘাটৰ কৃষক বিদ্ৰোহ 1894 চনত হৈছিল। 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব উকিয়াং নৱায়ে দিছিল। 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? 1881 চনত উত্তৰ কাছাৰৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব শম্ভুধন কছাৰীয়ে দিছিল। টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডে দণ্ডিত কৰিছিল? টিকেন্দ্ৰজিতক ব্ৰিটিছসকলে মৃত্যুদণ্ডে দণ্ডিত কৰিছিল। জে.ডব্লিউ. কুইণ্টনক কোন চনত হত্যা কৰিছিল? জে.ডব্লিউ. কুইণ্টনক 1891 চনত হত্যা কৰা হৈছিল।
ইয়াত কিছুমান চমু আলোচনামূলক এইটো চমু এই টোকাকেইটা চাই ল'ম আমি। হ'ব।